সময় আৰু জীৱন so unpredictable কেতিয়া কাক হেৰাই দিম কেতিয়া কাৰোবাক বাৰৰ বাবে চাম কেতিয়া সময়ৰ লগত কাৰ বেয়া দিন আহে হেয়া কোনো ধৰিব নোৱাৰে আমি মানুহবিলাক বহুত সহজেৰে থাকো যে বাদ দে বেয়া পাইছো পাম আৰু কেতিয়াও নামাতো এই বাদ দে যি হৈছে হি মোক মাতিব এই মোক মাতিব এইটো আজি কৰিম সেইটো আজি কৰিম সময় বহুত আছে কিবা কৰিবলে কিন্তু নিজক এবাৰ হাতখন বুকুত ৰাখি সোধাচোন যে সঁচাই আমাৰ ওচৰত সময় আছেনে সময় আছে লাহে লাহে হৈ থাকিব কিন্তু হঠাৎ এনেকুৱা এটা সিচুৱেশ্যন আমাৰ সকলোৰে জীৱনলৈ আহিলে নিজক সুধিবলগীয়াত পৰিছো যে সঁচাই সময় আছে জুবিন দাদাৰোচোন আদৰুৱা কাম বহুত বাকী থাকি গ'ল সময় কাৰণে ৰখোতে দাদাৰ মাজত আৰু আমাৰ মাজত বহুত বেছি পাৰ্থক্য আছে আকাশ আৰু পাতাল সমান কিয় কৈছো জানেনে আমি মানুহবিলাকে আলোচনা কৰোঁতেই সময় নষ্ট হৈছে আৰু দাদাই নিজৰ সময় কথা নাভাবি আনক দিবলৈ চালে আনক সহায় কৰি আগবঢ়াই নিলে আমি মানুহবিলাক দুদিনীয়া আজি আছো কালি নাই কাৰোবাক বেয়া পায় কাৰোবাৰ কাৰণে বেয়া ভাৱ ৰাখি কিবা হ'ব জানো সময় আছে বুলি আমি কিবা এটা কাম কৰিবলৈ ৰখি থাকিম সেয়াও নহয় সময় আমাৰ ওচৰত বহুত কম এইটো ৰিয়েলিটি হয় মই ছেপ্টেম্বৰত নিজৰ বাৰ্থডেত নিজক প্ৰমিছ কৰিছিলোঁ চব কাম ভালদৰে কৰিম কিন্তু এতিয়া এটা কথাই বুজিলোঁ যে সোনকালে কৰিব লাগিব আজি কৰিম কালি কৰিম বুলি যদি ৰখি থাকোঁ কোনোদিনে একোৱে কৰিব নোৱাৰিম এইটো ৰিগ্ৰেট লৈয়ে গুচি যাব লাগিব এতিয়া আপোনালোকে ডিচাইড কৰক যে ৰিগ্ৰেটটো লাইফত লাগে নে ছাকচেছটো নিজৰ লগত লাগে ময়ো মোৰ জীৱনত বৰ একো ডাঙৰ কৰা নাই কিন্তু চেষ্টা কৰিম এতিয়াৰ পৰা যে কিবা এটা নিজৰ কাৰণে আৰু আনৰ কাৰণেও কৰি থৈ যাব পাৰো এই বছৰটোৱে বহুত বস্তু শিকালে শেষ নোহোৱাৰ আগতে কিন্তু সদায় দৰে প্ৰমিছ নকৰো যে অহা বছৰলৈ চব কৰিম অহা বছৰ কাৰো কাৰণে ৰখি নাথাকে এনে আমি ফেক প্ৰমিছেছ খিনি কৰো আৰু এমাহ দুমাহ চোৱাৰ পাছত চব পাহৰি যাওঁ সেইকাৰণে যি কৰিম এতিয়া কৰিম আৰু মই এইটো ছাজেষ্ট কৰিম সকলোকে যে লাইফটোত নিজক এবাৰ ভাল পাব শিকা আৰু চব এতিয়াই কৰা যিমান পাৰা এতিয়া কৰা আজি মন আজি কৰা ক'ৰবাত যাব মন গৈছে কিবা খাব মন গৈছে কিবা কৰিব মন গৈছে চব কৰা মই লং ব্লগ বনোৱাত ইমানেই বেয়া কালি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু পাহৰি থাকিলোঁ যে মই মানে ভিডিঅ' কৰি যে মই লং ভিডিঅ' বনাই আছিলোঁ আজি নেক্সট ডে ইয়াত ৰাতিপুৱা সাৰ পাইছোঁ আৰু মনত পৰিলে যে মইচোন কালি লং ভিডিঅ' বনাইছিলোঁ আজি আপলোড কৰিম ভাবিছিলোঁ তাৰপিছত চাইছোঁ কণ্টিনিউৱে নকৰিলোঁ এতিয়া কণ্টিনিউ কৰিম কি কৰিম তাকে চাই থাকা এতিয়া মই ৰাতিপুৱা শুই উঠি গা চা ধুই মেলি এতিয়া স্কুটিখন অকণমান উলিয়াওঁগৈ অকণমান ওলাই যাম মাৰ লগত আৰু আজিৰ দিনটো কি কৰোঁ সেয়া দেখাম তোমালোকক আৰু তাৰ লগতে দাদা আৰু বৌ বেটিও আহিব আজি চাই থাকা এয়া মাতাশ্ৰীৰ লগত বজাৰ কৰিবলৈ আহিছিলোঁ আৰু এয়া মাংস ল'ম এতিয়া বোৱাৰী আৰু ল'ৰা আৰু নাতিনীয়েক আহিবৰ কাৰণে মাংসও লৈছে মাছো লৈছে দেখিছে আৰু মোক খুৱাই কি আলু ভাজি গ্ৰচাৰী লৈ আছোঁ ঘৰৰ মায়ে লৈ আছে আহি পালোহি আমি ঘৰ মায়ে কাটি আছে ভাঙোন মাছ আজি ভাঙোন মাছ খাব মাতাই ছোৱালীজনীক ব্ৰাছ কৰাই গা ধুৱাই চিধা লৈ গৈছে বজাৰ কৰিবলৈ চাহ অকণমানো খোৱা নাই এতিয়া মই চাহ খাম এইটোৱে বেয়া ঘৰত যদি স্কুটি চলাব নাজানে মানুহে স্কুটিখন শিকি ল'লেই হয় ড্ৰাইভাৰৰ নিচিনাকৈ মোক ঘূৰাই থাকিব এয়া আহি পালেহি কিন্তু এইবাৰ ষ্টাৰ নাপালে কি কাৰণে ষ্টাৰ নাপালে এইবাৰ প্ৰথমবাৰ ষ্টাৰ নাই আলুগুটি নে কি 1 মাৰ্কছ কমি গ'ল ষ্টাৰ পাবলে 1 মাৰ্কটো কি কৰিলা খাই পেলালা তাইৰ কথা এটা হয় তাই ষ্টাৰ নোপোৱা কাৰণ তাই জল্দি লিখিব লাগে জল্দি মেমক পেপাৰ ছাবমিট কৰিব লাগে আৰু তাৰ মাজতে তাই এটা থাকি গ'ল পাহৰি গ'ল দেখি নাপালে দুটা থাকি গ'ল 30 में से 29 হাফ মাৰ্কছ কাট খাই গ'ল সেইটোৱে তাইৰ প্ৰব্লেমটো হৈছে তাই পাহৰি গ'ল মানে নেদেখিলে এই অকমি চকুকেইটাই নেদেখিলে এই অকমি চকুকেইটাই চব ৰাইটেই পাইছে এইটো ফ লিখিলা তাৰমানে তুমি
ফুটবলে হ'ল দেন কি হ'ল নবৌ কি মিষ্টেক হ'ল সেইকাৰণে ভুল হ'ল তাই ঠিকে লিখিছে ফুটবলটো ছটিও লিখিব লাগিছিলে বড়িও হৈ গ'ল এয়া দাদাই আনিলে মোৰ কাৰণে ফেভৰেট ডোচা ইডলি চাম্বাৰ চটনি ক'ৰ পৰা আনিলা এমএছ আমাৰ ঘৰতে চাওঁ ইমানকেইটা ফুট बचाओ তিনটা ফুট আবু তিনটা ফুট তিনটা ফুট মামি উসে আঁকি খুঁজলা চকুটো ওলাই আহিব মই গ'ল বুলি ভাবি আমি এতিয়া ওলাই আহিছোঁ বাহিৰলৈ মানে আমি খালোঁ মেলিলোঁ ভাত চাত তাৰপৰা অলপমান বিচনাতে গোটেইকেইটাই উৎপাত কৰিলোঁ তাৰপৰা আজি লাইভো আহিলোঁ গোটেই ফেমিলিটো বলিয়া ৰকম মানুহে মানে মোৰ ছাবস্ক্ৰাইবাৰসকলে ভাবিছোঁ চাগে আজি সিহঁতৰ কি হ'ল আৰু এয়া আমাৰ নতুন গেট হৈ গ'ল আৰু মায়ে একদম চিচৰ বনাইছে আমাক খেলিবলৈ এতিয়া মা আৰু দাদা গ'ল টাউনলৈ মাৰ অলপমান কাম আছে আৰু দাদা বাস্কেটবল কোৰ্টত গ'ল আৰু বৌ বহি আছে মোৰ লাইফটোকে চাই আছে আৰু মই আহিলোঁ বাহিৰত আৰু দিনটো কি কৰিমনো আমি ভাত চাত খালোঁ ৰাতিপুৱাতে আৰু কাইলৈ যিহেতু তাৰ স্কুল বন্ধ সেইকাৰণে বন্ধ নাই ৰিজাল্ট ডে আছিলে আজি ৰিজাল্টৰ পৰা চিধা ইয়ালৈকে আহিলে हेलो मैं टिशिका এতিয়া মই ব্লগ বনাম তিতা বালি খেলি আছে দেখাইছো বা কি কৰিছা ব্লগ বনাইছা তুমি ব্লগাৰ চলগাৰ হ'বা নি তিতা নিচিনা এয়া গা চা ধুই মেলি আমি ইভিনিং টাইমত হাঁহ এজনী আনিবলৈ গ'লোঁ আৰু এতিয়া মই বনাই আছোঁ দাদাৰ ফোনত ব্লগ আৰু সেইফালে মই নিজকো দেখি আছোঁ মানে এইজনী মই বেক চাইডেও দেখি পায় আৰু ফ্ৰণ্ট চাইডেও দেখি পায় বতৰটো মানে ধুনীয়া দেখি আমি সন্ধিয়া সময়ত যেতিয়া মানে বাহিৰত খেলি আছিলোঁ তাৰ পৰা মায়ে ক'লে মানে দাদাই ফোন কৰি ক'লে যে আজি বতৰটো পাই হাঁহৰ মাংস খাওঁ অলপ আগত হাঁহৰ মাংস মানে হাঁহ বিচাৰি গ'লোঁ দুজনী আনিলোঁ এতিয়া এজনী খাম এতিয়া নীলু আহি পালেহি সি কাটি আছে আৰু মই বনাম জ্বলা ভাজি মানে হাঁহৰ মই বহুত বেছি ভাল খাই মানে ভালকৈ বনাওঁ আৰু খায়ো বহুত বেছি ভাল পাওঁ চ' সেয়া মই বনাওঁ আৰু এতিয়া বলা দেখাওঁ কি হৈ আছে ঘৰত চুলিটো অলপ ঠিক কৰি ল'লোঁ মানে নিজৰ ভিডিঅ'টো চাই নিজে ভয় খাই গ'লোঁ এই মুখখন শকত লাগিছে খাইছোঁ শুইছোঁ খাইছোঁ শকত হৈছোঁ মানে কিব ৰেডি কৰিলোঁ এয়া বনি আছে আমাৰ ডাক কাৰী জুইত বনাইছে আৰু জুইত বনালেহে টেষ্ট হয় চ' এয়া বন ৰহা হয় বনি আছে জ্বলা জহেৰ হাই বেটু আমাৰ বেটু বহি আছে মাকে ৰুটি বনাই আছে বেটুৱে বহি চাই আছে আৰু মই বনাই আছোঁ জ্বলা হাঁহৰ জ্বলা ভাজি আৰু নীলুৱে বনাই আছে ডাক কাৰী আৰু মোৰ দাদাই আৰামত শুই আছে আৰু মায়ে কাটি আছে কোমোৰা কৈ দিয়া পাপাই আজি কি কৰিলে মাৰ লগত ৰুটি বনালে ন
বনিলে আমাৰ হাঁহৰ মাংস পুৰা ধোৱা ওলাই আছে টেম্পটিং লাগিছে মোৰ এয়া মোৰ জ্বলা ভাজি